ৰাইচ মই বাৰু খাই অলপ বেছিয়ে শকত হৈ গৈছো নেকি? সেইদিনাখন ভিডিঅ' এটাত কোনোবা এজনে কমেণ্টত কৈছে যে বা তুমি জিম যাব হৈছে আৰু। কমেণ্টটো পোৱাৰ পাছত বহুত সময় নিজকে চালো, কিন্তু মোৰ ৰুটিনত এতিয়ালৈকে জিম ডাইট চাইট সেইবিলাক একোৱে অহা নাই দেই। আচলতে মায়ে কৰিবলৈ নিদিয়ে, কয় যে মায়ে এইটোৱে বোলে খোৱাৰ বয়স হয়। পিছে এই বিস্কুট পেকেট খাই কোনে কোনে ভাল পায়? মোৰ কিন্তু ফেভৰেট হৈ গৈছে দেই। ৰাইচ সেইদিনা মাৰ লগত কৰা চেলেঞ্জটোত মানে একদম ডাঙৰ মিষ্টেক এটা হ'ল। লাষ্টত মানে মায়ে আৰু এবাৰ ডাইচটো মাৰিবলৈ পাব লাগিছিল, কিন্তু মই মানে পাহৰি গ'লো আৰু মাও পাহৰি গ'ল। তাৰ পাছত এটা লাষ্টত ফুচকা আছিলে, সেইটো মায়ে খাবলৈ পালে আৰু বহুত মানুহে কমেণ্ট কৰিছে যে মাক এইটো খুৱাই দিব নালাগিছিলে, তুমি গেজু কৰিছা। আচলতে গেজু হৈ গ'ল, কিন্তু মই জানি বুজি কৰা নাছিলোঁ ৰাইজ। আজিৰ চেলেঞ্জটো আকৌ মোৰ লগত আছে। সেইদিনাখন চিপছৰ চেলেঞ্জ কৰিছিলোঁ, আজিও চিপছৰে হয়। এইটো চিপছ আছে আমাৰ লগত, কিন্তু আজিৰ চেলেঞ্জটো অকণমান বেলেগ হ'ব। যোনে জিকিব তাৰ ভাগত থাকিব 5টা চিকেন পকোৰা। 5টা দিওঁ 3টা চিকেন পকোৰা থাকিব। 3টা শুনিলেই নহয়, আজি চেলেঞ্জত যোন জিকিব চিকেন পকোৰা খাবলৈ পাব দোকানৰ পৰা। সেইকাৰণে চিকেন লৈ আহিছিলোঁ। মই বনোৱাত লাগিছো চিকেন পকোৰা, আৰু মনুৱে আজি হেল্প কৰিব বাৰু মোক অলপ। সি আকৌ মোক কৈ আছিল চিকেন পকোৰা নহয় বোলে KFC খাবলৈহে মন গৈ আছিলে। মই কি কৰিলো জানেনে? মেৰিগল্ড বিস্কুট এপেকেট আছিলে, গুড়ি কৰি বেচনৰ ওপৰত মিহিকৈ ছটিয়াই পিনি মই ঘৰতে KFC চিকেন বনাই দিলো। কোনো নাহাঁহিব দেই, এইটো হৈছে টেকনলজিয়া। পিছে মই একো KFC চিকেন বনোৱা নাই, এনেই ধেমালিহে কৰিছো। আমাৰ চেলেঞ্জৰ ভিডিঅ'টো আপলোড কৰিছিলো, কিন্তু মিউজিকৰ কাৰণে দুবাৰকে কপিৰাইট লাগিলে, সেইকাৰণে মই ডিলিট কৰিব লগা হ'ল। আকৌ আপলোড কৰিম বাৰু। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ।